তো গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভাল তো গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে হ'ব আৰু মই ভালে আছো তো পুনৰবাৰ এটা ব্লগ লৈ আহিছো ব্লগটো আজি ইন্টাৰেষ্টিং হ'ব আৰু একদম ফাটাফাটি হ'ব আপোনালোকে চাওক আৰু মই বৰ্তমান আছো এই চাক পিছফালে তো আপোনালোকে গমে পায় আমাৰ তেজপুৰৰ কলিয়াভোমৰা ধৰং আৰু ইয়াত আছো ফুৰিবলৈ আহিছো আবেলি সময় যেহেতু ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখ আজি যেহেতু এতিয়া পিকনিক লাহে লাহে কমি গৈছে যেহেতু জানুৱাৰী মাহত বহুত পিকনিক আহিছিলে তো আজি ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখ তো আজি আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো ভিডিওটো আপোনালোকে গমে পাইছে সাগে তো চাই থাকক ভিডিওটো বহুত ভাল লাগে আৰু মোৰ লগত আছে মুস্তাক আজি প্ৰথমবাৰৰ কাৰণে ভিডিওত আহিছে মুস্তাক তোমাক কেনেকুৱা লাগিছে আজি ভালে লাগিছে আৰু কি কবা তুমি ভিডিওটো কেনেকুৱা লাগে মোৰ ভিডিও কেটা ভালে লাগে বনাই থাকা আগবাঢ়ি থাকা হয় তো মানে নিজৰ গাঁৱৰ মানুহ অলপ মানে সাপোৰ্ট কম কৰে তো একো নাই তো মুস্তাক আছে মোৰ লগত মুস্তাকে মোক ভালকে ভিডিও বনাবা আৰু বেলেগ এনে লৰা আৰু বেলেগ নকয় যে তোমাৰ ভিডিও বনোৱা ভালকে বনোৱা এটো নকয় মানে এটো নকয় আৰু বাদ দিয়ক তো আপোনালোকৰ কাৰণে এটা গিফট লৈ আহিছো গিফটটো আপোনালোকে গমে পাইছে সাগে তো আহক মুস্তাক মোৰ লগত আহিব তো স্পেশাল হ'ব আপোনালোকৰ কাৰণে তো ফাইনালি নিৰ্মাণ আগত তো এটো হৈছে ফাইনালি মোৰ বাইক ইয়া 350 ক্লাছিক 350 ৰয়েল এনফিল্ড তো যোৱা 3 দিন মান হৈছে লৈছো ইয়া এটো সেকেন্ড হ্যান্ড লৈছো কিন্তু মোৰ কাৰণে নতুন তো ফাইনালি ড্ৰিম বাইক আহি গল তো এতিয়া ধামাকা ব্লগ হ'ব তো এটো হৈছে তো খপনটো পূৰণ হ'ল তো চাবি হৈছে এটো চাওক কিমান ৰছি ডাঙৰ ৰছি তো এটো তো আপোনালোকে কি কম আৰু সেকেন্ড হ্যান্ড লাগিব কিন্তু নতুন নলও যেহেতু গাড়ী আপোনালোকৰ কাৰণে যেটো বহুত মানুহ আজিকালি বেছিভাগ মানুহে সেকেন্ড হ্যান্ড বাইক লয় বা সেকেন্ড হ্যান্ড গাড়ী লয় তো লৈছো আৰু তো কেনেকৈ হৈছে আপোনালোকে কমেন্ট কৰক তো আৰু কিবা কিবি কৰিব লাগিব সিট কভাৰ লাগিব আৰু এটো লগাব লাগিব তো এটো আৰু এটা ভাল হৈছে মোৰ কাৰণে কিক নাই এটো বাইকত কিক নাই এটো কাৰণে মোৰ বহুত ভাল হৈছে তো ডাইৰেক্ট লগাই তো গাড়ীখন এতিয়া দুবলৈ লৈছো কৰবাত যাম তো ফাৰ্ষ্ট ৰাইড হ'ব আৰু গাড়ী লৈছো পুৰণা কিন্তু মোৰ কাৰণে নতুন তো বহুত হেপি তো গাড়ীটো ধুই আছো অলপ চাফ কৰোঁতে চকা কেটে কেইটা মানে লগাব লাগিব চকা কেইটা অলপ বেয়া হৈ আছে তো লগাব লাগিব আপোনালোকে চাই থাকক ধুই চাওক ক্লাছিক 350 এটা ক্লাছিক 350 তো ধুই আছো আপোনালোকে চাওক কৰবাত যাম দাদাক লৈ যাম আজি মানে প্ৰথম জাৰ্ণি হ'ব এইটো গাড়ী লৈছো যোৱা ৰাতি তো চাবলৈ আহিছিলে পিছত লৈ গৈছো ভাল লাগিছে মোৰ তাত লৈ গৈছে তো গাড়ীখনত এতিয়া পানী মাৰি আছো যেহেতু এঠাইত যাব লাগিব তো অলপ পানী মাৰি লওঁ জলদিকে তো আজি এনে যেন তেন ধুইছো আৰু ভালকে পিছত দেখাম আপোনালোকক চাওক ধুই আছো তো অলপ ভাল লাগি আছে আপোনালোকে চাই থাকক আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে সাবস্ক্ৰাইব এটা কৰি দিব তো তাক ধুই আছো তো আপোনালোকে চাই থাকক ভিডিওটো যদি আপোনালোকৰ ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এটা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ পুনৰ লগ পাম